Karbi Anglong arlo kijoi kelang mate tourism ahin kapachethangji aphan sai gideng ponalong thangna daka siksak kavedeji aphan pura kedam tang phai kuni ni phai inkora hiniani Worldwide Fund for Nature India pen Karbi Anglong Autonomous Council Tourism EM Ritesh Enghi kachingwai padopon Bangso kachingwai hut Karbi Anglong Autonomous Council EM Ritesh Enghi ke japon along WWFI ahin pen Senior Landscape Coordinator Dr. Pranab Jyoti Bora, Senior Project Officer Sarkam Rongphar, Senior Project Officer Dipanita Bhattacharya Lapen Head of the Landscape Program Dr. Anupam Sharma atum chetong donsi RD dot jot pen chingki chethan padopon Cartoon Karbi Anglong Life kelang apun bortoman ami opposite asu lovely jitu Kaziranga jitu amar international wildlife sanctuary bortoman ami asu love you resort yat bortoman olop agote eta guruttopurno eta meeting hoy gol amar Karbi Anglong Autonomous Council or tourism department or Sri Ritesh Enghi Karbi Anglong EM teketor logot eta guruttopurno alochona hoy gol amar worldwide jitu apunar Fund Trust of India বুলি ক'ব লাগিব WWF নেকি হয় হয় তেওঁলোকে আৰু এটা আলোচনা আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ ঠিক আজি কি কি আলোচনা আছে নমস্কাৰ আমি WWF হয় WWF World Wide Fund for Nature আমি বহুত বছৰৰ পৰা কাৰ্বি আংলঙত কাম কৰি আছোঁ হয় নেচাৰ কনজাৰ্ভেশ্যনৰ ওপৰত হয় হয় আৰু নেচাৰ কনজাৰ্ভেশ্যন বুলি ক'লে আমাৰ কাৰ্বি আংলঙত কমিউনিটি এটা ডাঙৰ ৰোল আছে উইদাউট কমিউনিটি ইজ ভেৰি ডিফিকাল্ট টু কনজাৰ্ভ আৱাৰ ফৰেষ্ট আৰু কাৰ্বি আংলঙৰ গোটেই টুৰিজিমটো হৈছে নেচাৰ বেছড এতিয়া আমি ভাবিছোঁ উইদাউট ডেষ্ট্ৰয়িং নেচাৰ হাউ ইউ কেন গ' ফৰৱাৰ্ড টু প্ৰমোট আৱাৰ টুৰিজিম উইথ দ্য হেল্প অফ কমিউনিটি এতিয়া ছাৰে যিটো টুৰিজিমৰ চাৰ্জত আছে ছাৰৰ লগত আমাৰ ডিছকাশ্যন এইটোৱে হ'ল আমি কেনেকৈ আমাৰ ফালৰ পৰা কাউন্সিলক এটা টুৰিজিম পলিচি বা গাইডলাইন বনোৱাত আমি সহায় কৰি দিব পাৰোঁ কমিউনিটি বেছড এতিয়া বহুত জেগাত হৈ কি টুৰিজিমটো ক্ৰাউডেড হৈ গৈছে অভাৰ ক্ৰাউডেড আছে নেচাৰটো ডেষ্ট্ৰয় হৈ গৈছে কাইণ্ডলি মানে উই আৰ লুজিং আৱাৰ নেচাৰ কিন্তু কাৰ্বি আংলঙত যাতে আমি সেইটো বচাই নেচাৰটো দেখুৱাই ইনটেক্ট ৰাখি কেনেকৈ টুৰিজিম কৰিব পাৰি সেইটো আৰু তেনেকুৱা ধৰণৰ আমাৰ কমিউনিটি বেছড কনজাৰ্ভেশ্যন বুলি এটা আমি কনচেপ্ট প্ৰমোট কৰিছোঁ য'ত মানে কমিউনিটি নিজে তেওঁলোকৰ নিজৰ ফৰেষ্ট যাতে ৰেগুলেট কৰি বা কনজাৰ্ভ কৰিব পাৰে বা তাৰ পৰা ছাষ্টেইনেবলি ইউজ কৰি পেলাই তাৰ পৰা আৰ্ণ কৰিব পাৰে তেনেকুৱা কিছুমান কনচেপ্টৰ ওপৰত আমাৰ আলোচনা আমি উই আৰ থেংকফুল টু EM ছাৰ আৰু আমাক এটা ৰিকুৱেষ্ট কৰিছোঁ ইন ফিউচাৰ কামিং ডেজ উইল প্ৰভাইড চাম ছাজেশ্যনছ অন দিছ so that we can promote tourism as well as we can keep the nature intact in Karbi Anglong, green Karbi Anglong, and green tourism kind of thing. এটা বৰ্তমান এইটো ক'ত কাউন্সিল আছে আমাৰ একচুৱেলি কমিউনিটি কনজাৰ্ভ এৰিয়া বুলি আমাৰ অৰুণাচলতো আমাৰ কমিউনিটি বেছ হৈ আছে কিন্তু আমি ইয়াতে যদিও বহুত দিনৰ পৰা আছোঁ আমি ফুললি আমি ইয়াত কৰিব পৰা নাই আমি কাউন্সিলৰ লগত কথা পাতি আছোঁ কিন্তু আমাৰ ইয়াতে নগাঁও বুঢ়াপাহাৰৰ ওচৰত নগাঁও তাতে চৰাং আহেম বুলি এখন কাৰ্বি আছে এইটো ক্লাছিক এক্সাম্পল ফৰ মানে কমিউনিটি বেছ টুৰিজিম তাতে আজিকালি কাৰ্বি খানা খাই মানুহে তাৰ পৰা ইনকম কৰিছে আৰু ভিলেজ টুৰিজিম কৰিছে এই তেনেকুৱা লাইনত আমি কাৰ্বি আংলঙত যদি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আছে ইয়াতে বহুত পটেঞ্চিয়েল এৰিয়া আছে ইণ্ডিয়া পথাৰ আছে চিংকি আছে বা কাৰ্বিআংলঙৰ পৰা ছাইডত আৰু ভিতৰতো বহুত ধৰণৰ জেগা আছে চকীগোলাৰ ফালে আছে আমাৰ ডকমকাৰ ফালে আছে লটছ অফ প্লেচেছ বাট উই আৰ নট এবল টু এক্সপ্ল'ৰ এতিয়া মই ভাবোঁ ছাৰৰ লিডাৰশ্বিপত উই কেন এক্সপ্ল'ৰ মেনি থিংছ এণ্ড উই কেন ইনভলভ দ্য কমিউনিটি ছাৰ আৰু এটা কথা মানে এতিয়া ধৰক আপোনালোকে যিটো কষ্ট কৰি আছে মানে উইদাউট ডিষ্ট্ৰয়িং দ্য নেচাৰ এতিয়া জুম কাল্টিভেশ্যনটো যিটো ট্ৰেডিশ্যনেল কৰি আহিছে একদম মানে ককা পূৰ্বপুৰুষৰ পৰা চলি আছে তেওঁলোকৰ কাৰণে আপোনালোকে কি মেছেজ দিব জুম কাল্টিভেশ্যনটো এতিয়া এটা সময়ততো বহুত আছিলে এতিয়া জুম কাল্টিভেশ্যনৰ এটা পাৰ্মানেণ্ট কাল্টিভেশ্যনৰ নিচিনা আছে তাতো আমি তেনেকুৱা ধৰণে ইণ্টিগ্ৰেশ্যন টুৰিজিম তাতো কৰিব পৰা যায় এতিয়া বহুতে সেইবিলাকো এক্সপ্ল'ৰ কৰিব বিচাৰে আৰু তেওঁলোকৰ কিছুমান অল্টাৰনেট আপোনাক তেনেকুৱা ধৰণৰ লাইভলিহুডৰ ব্যৱস্থা কৰিব লাগিব আৰু এতিয়া টুৰিজিমটো এটা মেইন এটা অল্টাৰনেট লাইভলিহুডৰ এটা অপশ্যন আছে য'ত তেওঁলোকে জুম কাল্টিভেশ্যনটো কৰিও টুৰিজিম প্ৰমোট কৰিব পাৰে
এতিয়াতো আগৰ নিচিনা নাই, মানুহে যে একে ঠাইতেই কৰে, কিন্তু এই একে ঠাইতে কৰিয়ে যে কৰি পেলাই তাকো টুৰিজিমৰ লগত লিংক কৰিব পাৰে। এতিয়া বহুত মানুহে যেনে ভিলেজ টুৰিজিম কৰিব বিচাৰে, জুম কাল্টিভেশ্যনৰ বিষয়েও জানিব বিচাৰে, কেনেকৈ মানে জুম কাল্টিভেশ্যন কৰে। আমি মাজতে আমাৰ টিম এটা গৈছিলে বকলীয়াৰ সিফালে, মানে আমাৰ টিমটো গৈ পেলাই ছাৰপ্ৰাইজ হৈ গৈছে তেওঁলোকে জুম কাল্টিভেশ্যন দেখি, দ্য ৱে অফ দেয়াৰ প্ৰটেক্টিং অৰ কালেক্টিং দ্য গ্ৰেইনছ, মানে আমাৰ লোকেল এইটো তেনেকুৱা এটা লাইনতো আমি প্ৰমোট টুৰিজিম কৰিব পাৰে। আৰু এটা কথা সুধিব বিচাৰোঁ, ধৰক এতিয়া আপোনাৰ ধৰক ইয়াত ৰিচেণ্টলি আপোনাৰ হেৰি খামচা যিটো ৰক গাৰ্ডেন, তেওঁলোকে যিটো ৰিচৰ্ট খুলিছে, তেওঁলোকে পাথৰৰ পৰাইতো ইনকাম কৰি আছে, কিন্তু তেওঁলোকৰ ইনকাম আৰু যিটো লেণ্ড মাইনিং যিটো কাৰ্বিঙত চলি আছে, তেওঁলোকৰ আপোনালোকে কি বুলি মেছেজ দিব? কাৰণ সেইকেইটা আপোনাৰ JCB 4 লেন লগোৱাৰ লগে লগে আপোনাৰ 2-3 দিনৰ ভিতৰত গোটেই পাহাৰটোৱে নকৰে, গোটেই মানে মাটিখিনি পাথৰখিনি উলিয়াই মানে এদিনতে তেওঁলোকে পইচাটো পাব। কিন্তু যিটো ক্ৰামচা ৰক গাৰ্ডেন কৰি আছে, তেওঁলোকে পাথৰটো প্ৰিজাৰ্ভ কৰি ৰাখি তাৰ পৰাই তেওঁলোকে পইচাটো ইনকাম হয়। এইটো বস্তু আপোনাৰ কি বুটে? এটা সময়ত এইটোৱে আছিল মানে পাথৰটো ভাঙি পেলাই খাইছিলে, এতিয়া পাথৰটো দেখুৱাই খাব লাগিব। এতিয়া কাজিৰঙাত এটা ভাল হৈছে, আজি কেইবছৰমানৰ পৰা এইটো মানে বেন হৈছে বা কৰা নাই, মানে ফ'ৰ্চফুলি মানে বন্ধ কৰিছে। কিন্তু এতিয়া আপোনাৰ ৰক গাৰ্ডেনে যিটো কৰিছে, তেওঁলোকে নিজে এটা নেচাৰ লাভাৰ হয়। এনেকেই আমি প্ৰমোট কৰিলেহে আপোনাৰ ধৰি লওক আমাৰ নেচাৰটো ইনটেক থাকিব, টুৰিজিমটো চলিব। আগতে যেনেকৈ আছিলে এতিয়া মানে নাই, কিন্তু কাৰ্বি আংলঙৰ বেলেগ চাইডতো চলি আছে। আমি সেইবিলাক জেগাতো তেনেকুৱা ধৰণৰ আমি প্ৰমোট কৰিব লাগিব। পাথৰ নভঙাকৈ কেনেকৈ আমি খাব পাৰোঁ, অফক'ৰ্চটো আমাক পাথৰ লাগিব, তেনেকৈ জেগা চিলেক্ট য'ত আমাৰ দৰকাৰ হয় তাত পাথৰ ভাঙিব, য'ত নহয়। এতিয়া কাউন্সিলেও বহুত ক্ষেত্ৰত ধৰিলে বহুত কথা নাজানে, কোনটো এৰিয়া চুইটেবল ফৰ আপোনাৰ পাথৰৰ কাৰণে বা কোনটো আমাৰ টুৰিজিম প্ৰমোট কৰিব পাৰোঁ, তেনেকুৱা CM লগত কথা পতা হৈছিলে। আমি CM ছাৰৰ লগত আগতে কেইবাৰো কথা পাতিছোঁ। এতিয়া আজি আমাৰ EM ছাৰৰ লগত কথা হ'ল, আমি ৰিচেণ্টলি CM ছাৰৰ লগত ছাৰৰ কাউন্সিলৰ লগত কথা পাতিলোঁ, যাতে আমি চবেই লগ লাগি পেলাই আমি কিছুমান মানে কমিউনিটি বেনিফিটৰ কাৰণে কাম কৰিব পাৰোঁ। ঠিক আছে, সেইটোৱে আৰু যথেষ্টখিনি মানে বিতংভাৱে আপোনালোকৰ যিটো NGO বুলি ক'লে ধৰক আমাক বিশেষকৈ কাজিৰঙা ৰাইজৰ বাবে আপোনালোকে যিটো ইনিচিয়েটিভ লৈছে, আৰু স্পেচিয়েলি কাজিৰঙা কাউন্সিলৰ যিটো EM লগত আপোনালোকে এটা মানে কনষ্ট্ৰাক্টিভ যিটো আপোনালোকে আলোচনা হৈছে, তাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল। আৰু আমিও কাৰ্বিংলং লাইভ থ্ৰু দি চেনেলটি আপোনালোকৰ লগত যিমানখিনি আমি সহায় কৰিব পাৰোঁ সেইখিনি আমি আছোঁ। ধন্যবাদ লাগিবই আপোনালোকৰ, কাৰণ আপোনালোকৰ লাগিব, কাৰণ কমিউনিটিৰ যিটো মটিভেশ্যন হয়, আমি কি হয়, আমি যিহেতু বাহিৰৰ হওঁ, যদিও মই অসমৰ, তথাপিও আমি কাৰ্বি এখনত গাঁৱত গ'লে মানুহ চিন্তাধাৰাটো অকণ বেলেগ হয়। সেইকাৰণে আপোনালোকৰ নিচিনা বা আমাৰ কাউন্সিলৰ মানুহ সদায় লাগিব, যাতে আমি পজিটিভ মেছেজবিলাক হেৰি কৰিব লাগিব। মানে বহুত ক্ষেত্ৰত আমিও ফেচ কৰিছোঁ, মানে আমি কিবা এটা ক'লে মানে এটা কিবা আমাৰ পাৰ্চনেল বেনিফিটৰ কাৰণে কৈছোঁ নেকি তেনেকৈ ধৰণে ভাবে, তথাপি আমি গৈ থাকোঁ। এইটো কাৰণে গৈ থাকোঁ যে আমি কিবা এটা ভালৰ কাৰণে গৈ আছোঁ, সেইকাৰণে উই আৰ অলৱেজ দেয়াৰ উইথ দ্য কমিউনিটি অফ দ্য পিপল। Thank you so